প্ৰিয় বন্ধু বান্ধৱীসকল, ইনোভেট আছাম ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে গ্ৰামাৰ জ্ঞান চেনেলটিৰ ফালৰ পৰা স্বাগতম জনাইছো আকৌ এবাৰ। আৰু আজি পবিত্ৰ ঈদ উল ফিতৰ আৰু বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো। ছাত্ৰ ছাত্ৰী আৰু পৰীক্ষাৰ্থীসকলক অতিকৈ সহজ সৰল ভাষাত ইংৰাজী গ্ৰামাৰৰ শিক্ষা দিবৰ কাৰণে নতুনকৈ আৰম্ভ কৰা এই গ্ৰামাৰ জ্ঞান চেনেলটিত আকৌ এবাৰ টেট আৰু চিটেট পৰীক্ষাৰ্থীসকলৰ কাৰণে সৰুকৈ প্ৰশ্ন সম্ভাৰ এটা লৈ আহিছো। আশা কৰিছো আপোনালোকৰ কামত আহিব, আপোনালোকে ভাল পাব। আৰু যদি ভাল পায় তেন্তে এই নতুনকৈ আৰম্ভ কৰা গ্ৰামাৰ জ্ঞান চেনেলটি নিশ্চয় ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। তেন্তে আহক আৰম্ভ কৰো আজিৰ এপিছডটো। প্ৰথম প্ৰশ্নটোত দিছে ফাইণ্ড আউট দ্য মিছস্পেল্ড ৱৰ্ড, অৰ্থাৎ অশুদ্ধ বানানৰ শব্দটো বাছি উলিয়াবলৈ কৈছে। ইয়াতে আমি যদি চাওঁ তেতিয়াহ'লে আমি দেখিম যে বিলিভ দিয়া আছে, ৰিচিভ, ৰিলিভ আৰু ডিচিভ একেধৰণৰ শব্দ আছে, শেষত ভি ই থকা। মাজত যদি চাই আপুনি LIE, CEI, LEI আৰু CEI এনেকুৱা IE বা EI থকা শব্দ আছে। ইয়াতে এটা নিয়মটো আছে কি যে যদি মাজত চি থাকে তেতিয়াহ'লে তেনেকুৱা চিৰ পিছত সদায় IE হয়, আৰু যদি L নাইবা R এনেকুৱা শব্দ থাকে তেতিয়াহ'লে তাতে IE হয়। ইয়াত অপশ্যনবোৰত যদি আপুনি চাই তেতিয়াহ'লে দেখিব যে প্ৰথমটোত LIE এইটো ঠিকে আছে, বিলিভ, ৰিচিভ CEI, RE CEI ভি ৰিচিভ ঠিকে আছে এইটো। আকৌ RE LEI ভি ওপৰত বিলিভত যদি চাই তেতিয়াহ'লে IE হৈ আছে, ইয়াত কিন্তু EI হৈ আছে, গতিকে এইটো ভুল হৈ আছে, এইটো IE হ'ব লাগিছিল, গতিকে এটা ভুল ওলাইছে চি নম্বৰটো। আৰু শেষৰটো যদি চাই ডিচিভ DECEI ঠিকে আছে এইটো, গতিকে এই চাৰিটা বানানৰ ভিতৰত চি নম্বৰটো আমি ভুল পাইছো, গতিকে উত্তৰটো এইটো চি হ'ব। এনেকুৱা যদি আৰু শব্দ আমি লওঁ তেতিয়াহ'লে যেনে ধৰক পাৰচিভ, এনেকে যদি লিখো CEI ভি হ'ব। আকৌ ৰিট্ৰিভ যদি লিখো RETRIVE হ'ব। গতিকে EI আৰু CI টো আমি মন কৰিব লাগিব, EI আৰু IE টো। ইয়াৰ পিছত আছে 2 নম্বৰটো দ্য ফ্ৰেজ ব্লু ব্লাড মিনছ। ফ্ৰেজ ব্লু ব্লাডে কি বুজাইছে? ফ্ৰেজ বুলি ক'লে যেনে অসমীয়া ধৰক হাত দীঘল বুলি যদি কওঁ তেতিয়াহ'লে হাত দীঘল বুলি ক'লেতো দীঘল হাত নহয়। যিটো ফ্ৰেজ আছে সেই ফ্ৰেজটোৱে নিজৰ আক্ষৰিক অৰ্থ নুবুজায়, বেলেগ অৰ্থ বুজায়। তেনেদৰে ইয়াতে ব্লু ব্লাড বুলি যিটো দিছে, ব্লু ব্লাডে কি অৰ্থ বুজাইছে? ইয়াতে অপশ্যন দিয়া আছে ইম্পিয়ৰ ব্লাড, অশুদ্ধ তেজ। বি নম্বৰত দিয়া আছে ডিজিজ, এটা বেমাৰ। চি নম্বৰত দিয়া আছে ব্লাড অফ অক্টোপাছ, অক্টোপাছৰ তেজ নীলা বুলি কয়। আৰু এই ফেমিলি অফ হাই ৰেংক, উচ্চ ৰেংকৰ এটা পৰিয়াল নাইবা অভিজাত পৰিয়াল এনেকুৱা দিয়া আছে। ইয়াতে ব্লু ব্লাড শব্দটোৰ অৰ্থটো তেজৰ লগত সম্পৰ্ক নাই, সেইটো হৈছে এ ফেমিলি অফ হাই ৰেংক, অভিজাত বা উচ্চ ৰেংকৰ পৰিয়াল এটা, গতিকে উত্তৰটো ফেমিলি অফ হাই ৰেংক হ'ব। ইয়াতে এৰিষ্ট্ৰক্ৰেচি বুলিও আমি ক'ব পাৰোঁ, এৰিষ্ট্ৰক্ৰেচিও ইয়াৰ উত্তৰ হ'ব। অভিজাত পৰিয়াল এইটো হৈছে ব্লু ব্লাড। যেনে চি হেজ কাম ফ্ৰম এ ব্লু ব্লাড ফেমিলি এনেকে যদি কয় তেতিয়াহ'লে তাই এটা অভিজাত পৰিয়ালৰ পৰা আহিছে বা অভিজাত পৰিয়ালত জন্ম হৈছে এনেকা বুজায়। গতিকে ব্লু ব্লাডৰ অৰ্থটো হৈছে এ ফেমিলি অফ হাই ৰেংক বা এ ফেমিলি অফ এৰিষ্ট্ৰক্ৰেচি, অভিজাত্য পৰিয়াল। নেক্সট প্ৰশ্নটো আহিছো, আই ৱেণ্ট দেয়াৰ উইথ এ ভিউ টু ডেছ চাম ভেজিটেবলছ। অপশ্যন দিয়া আছে বাই, টু বাই, বাইং, বট। এতিয়া ইয়াতে কিনা বুজাইছে, মই তালৈ গৈছিলোঁ উইথ এ ভিউ টু ডেছ চাম ভেজিটেবলছ, মানে মই শাক পাচলি কিনিবৰ উদ্দেশ্যে তালৈ গৈছিলোঁ। ইয়াতে উইথ এ ভিউ টু এইটোৱে উদ্দেশ্যে বুজায়, এইটো এটা ফ্ৰেজ হয়। এতিয়া উইথ এ ভিউ টুৰ পিছত নিয়ম এটা আছে কি যে যিটো ভাৰ্ব থাকিব সেইটো সদায় ভাৰ্ব ING হ'ব লাগিব। এইটো উইথ এ ভিউটোৰ এটা বৈশিষ্ট্য হয় যে উইথ এ ভিউটোৰ পাছত থকা ভাৰ্বটো সদায় ভাৰ্ব ING হয়। সচৰাচৰ টুৰ পিছত থকা ভাৰ্বটো ভাৰ্ব হিচাপে থাকে, ING নবহে, কিন্তু এইটোৰ বৈশিষ্ট্যটো যে উইথ এ ভিউটোৰ পিছত থকা ভাৰ্বটো ভাৰ্ব ING হয়। গতিকে ইয়াত বাই হ'ব নোৱাৰে, টু বাই হ'ব নোৱাৰে, বাইংটো শুদ্ধ হ'ব, ভাৰ্ব ING হৈ আছে, আৰু বটটো হ'ব নোৱাৰে। গতিকে শুদ্ধ উত্তৰটো উইথ এ ভিউ টু বাইং হ'ব। নেক্সট প্ৰশ্নটোলৈ আহিছোঁ, দ্য এণ্টনিম অফ টিমিড ইজ। টিমিড শব্দটোৰ এণ্টনিম বুলি ক'লে বিপৰীত অৰ্থ বুজায়, চিননিম বুলি ক'লে সমাৰ্থক অৰ্থ বুজায়। গতিকে এণ্টনিম বা বিপৰীত অৰ্থ লিখিবলৈ দিছে টিমিডৰ, গতিকে ইয়াতে অপশ্যন দিয়া আছে নাৰ্ভাছ, কাৱাৰ্ডলি, ৰিজিড, বোল্ড। এতিয়া টিমিড যদি ভয়াতুৰ অৰ্থ হয়
টিমিডৰ অৰ্থটো হৈছে ভয়াতুৰ ভয়াতুৰৰ বিপৰীত অৰ্থটো অসমীয়া যদি আমি চাওঁ তেতিয়াহ'লে সাহসী হ'ব গতিকে ইয়াত নাৰ্ভাছ হতাশ এইটো হ'ব নোৱাৰে কাৱাৰ্ডলি মানে কাপুৰুষ এইটো কাপুৰুষটো সমাৰ্থক হৈ আছে এইটো চিননিম হৈ আছে ৰিজিড মানে টান বা কঠোৰ এইটোও হ'ব নোৱাৰে বল্ড মানে সাহসী গতিকে উত্তৰটো টিমিডৰ বিপৰীত অৰ্থটো সাহসী হ'লে বল্ড হ'ব ইয়াতে আমি যদি ব্ৰেভ বুলি কওঁ তেতিয়াহ'লে ব্ৰেভো আমি যদি অপশ্যনত দিয়া থাকে ব্ৰেভো শুদ্ধ হ'ব ব্ৰেভ মানেও সাহসী তাৰ পিছৰ প্ৰশ্নটো আহিছোঁ ইউ আৰ টলাৰ দেন ডেছ ইউ আৰ টলাৰ দেন ডেছ এইটো এটা দেখিছোঁ আমি এইটো টলাৰ দেন কম্পাৰেটিভ ডিগ্ৰীত আছে কম্পাৰেটিভ ডিগ্ৰীৰ পিছত খালী ঠাই দিয়া আছে ইয়াতে আমাক লিখিবলৈ দিছে মি মাই মাইন আই এই ইউটো এই বাক্যটোৰ ছাবজেক্ট হয় তুমি যিহেতু মই আইৰ লগত সম্বন্ধ থকা শব্দ দিছে গতিকে তুমি মোতকৈ ওখ এনেকৈ বুজাইছে এতিয়া প্ৰথমটো যিটো ছাবজেক্ট আছে আৰু দেনৰ পিছত আমি লিখিব লাগিব এটা শব্দ নিয়মটো হৈছে কি যে ইউ যিটো আছে তুমি মই আমি তুমি তেওঁ তাই সিহঁত এইবোৰ হৈছে ছাবজেক্টিভ ফৰ্ম আকৌ যদি ক লাগি থাকে দ্বিতীয় বিভক্তি ক যদি লাগি থাকে তেতিয়াহ'লে হ'ব মোক আমাক তোমাক তোমালোকক তাইক তেওঁক সিহঁতক যদি হয় তেতিয়াহ'লে এইটো ক লাগি থকাবিলাকক অবজেক্টিভ ফৰ্ম বুলি কয় আৰু ৰ যদি লাগি থাকে ষষ্ঠী বিভক্তি ৰৰ যদি লাগি থাকে তেতিয়াহ'লে মোৰ আমাৰ তোমাৰ তোমালোকৰ তেওঁৰ তাইৰ সিহঁতৰ এনেকুৱা যদি শব্দ থাকে সিহঁতক পজেচিভ ফৰ্ম বুলি কয় কম্পাৰেটিভ ডিগ্ৰীত দেনৰ পাছত কেতিয়াও অবজেক্টিভ বা পজেচিভ ফৰ্ম নাহে সদায় ছাবজেক্টিভ ফৰ্ম আহিব লাগিব একচুৱেলি এই বাক্যটো হ'ব ইউ আৰ টলাৰ দেন আই এম গতিকে এমটো আমি নিলিখোঁ গতিকে উত্তৰটো হ'ব আই অৰ্থাৎ কম্পাৰেটিভ ডিগ্ৰীত কম্পাৰেটিভ শব্দৰ পাছত দেন থাকিব আৰু দেনৰ পাছত থকা শব্দটো ছাবজেক্টিভ ফৰ্ম অৰ্থাৎ আই উই ইউ হি চি দেৰ ভিতৰত থাকিব লাগিব বা বেলেগ কিবা নাম জাতীয় শব্দ থাকিলে হ'ব ছাবজেক্ট যিটো লিখিব পৰা যায় তেনেকুৱা শব্দ থাকিব লাগিব তেতিয়া সেইটো শুদ্ধ হ'ব গতিকে ইয়াৰ এনচাৰটো মি হ'ব নোৱাৰে মাই হ'ব নোৱাৰে মাইন হ'ব নোৱাৰে আই হ'ব শুদ্ধ উত্তৰটো আই গতিকে এয়া সৰুকৈ প্ৰশ্ন সম্ভাৰ লৈ আপোনালোকৰ মাজলৈ আহিছিলোঁ আশা কৰিছোঁ আপোনালোকে বুজি পাইছে আৰু যদি ভাল পাইছে তেন্তে নিশ্চয় গ্ৰামাৰ জ্ঞান চেনেলটি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ